এয়া আনন্দ আমাৰ ব্যাসজ্যোতি যুৱ সংঘৰ উদ্যোগত যি আয়োজন হ'ব এইবাৰ দ্বিতীয় বৰ্ষৰ খেলৰ আৰু এই খেলৰ আমাৰ ইতিমধ্যে পৰিৱেশ আপোনালোকে দেখিছে এয়া হৈছে সকলো মানুহ ওলাই আহিলে আমি এইবাৰ আমি 2025 বৰ্ষৰ খেলৰ শুভাৰম্ভণি কৰিছো আৰু দেই কৃষ্ণ জ্বলিলে গম পাম ভাল খেল হ'ব নজ্বলিলে গম পাম মজা ষ্টাৰ্ট হৈ গ'ল আমাৰ খেলৰ আৰম্ভণি এয়া প্ৰথম পিষ্ট আমি জুইকুৰা দিলোঁ আৰু এয়া আমাৰ প্ৰথম এয়া আমাৰ মহিলা সভাপতি ছেক্ৰেটাৰী আৰু এয়া সভাপতি উপসভাপতি এইবাৰ হৈছে এয়া আমাৰ সকলোৱে ৰখাই থৈছে ইয়াত পৰিৱেশ এইফালে চাহ বনি আছে এতিয়া এই পৰিৱেশ হৈছে যেতিয়া আমাৰ খেলৰ দিনা কি পৰিৱেশ হৈছে আপোনালোকক দেখুৱাই দিম সেইকাৰণে সকলোকে আমি নিমন্ত্ৰণ জনালোঁ প্ৰথমতে এই খেলখনৰ বাবে প্ৰাইজ মানি খুব আমি কম ৰখাইছোঁ মানে যিটো জইণ্ট ফিজ আছে খুব কমকৈ দিছোঁ আৰু নিয়মখিনি আমি আপোনালোকক এই পেজতে দিয়া হ'ব আৰু এইফালে আমাৰ সম্পাদক ডাঙৰীয়া আছে এইবাৰ কিবা ক'ব নেকি নাই সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ আমাৰ খেলপথাৰ এইখন ইতিমধ্যে এইখন খেলপথাৰ ক্লিয়াৰ কৰি দিয়া হ'ল এইফালে আছে আমাৰ মামুদা চব লাগি গৈছে বুঢ়া ডেকা সকলো লাগি গৈছে আমাৰ খেলখনত আৰু আমাৰ খেলখনৰ এটা বিশেষ নিয়ম আছে যে আমাৰ খেলখনত যিখিনি আমি 2 টকা 1 টকা ৰখাওঁ সেইটো সম্পূৰ্ণ আমাৰ নামঘৰটোৰ বাবে আমি দিয়া হয় সেইকাৰণে এই খেলখন আমাৰ কাৰণে আৱেগ হৈ গৈছে যে যিহেতু আমি আমাৰ নামঘৰটোক খুব আমি ভাল পাওঁ আপোনালোকে জানে আমাৰ ভিডিঅ'খিনি চাই থাকিলে সেইকাৰণে এইখিনি আচলতে ৰাইজ ওলাই আহিছে আৰু আপোনালোকক সকলোকে পুনৰবাৰ মাতিছোঁ এই কণমানিটো মাতি দিছে বৰ্তমান মই আপোনালোকক দেখুৱাইছোঁ একেদিনাই উলিওৱা পিছ চাওক কেনেকুৱা কৰি পেলাইছে এখন গোটেইখন উলিয়াই দিয়া হ'ব এয়া কৌৰচৰ ইয়াত পৰিয়ে আছে আৰু আমি এনেকৈ খেল পাতিবলৈ চেষ্টা কৰি আছোঁ যোৱা বছৰ খেল আপোনালোকক দেখাই আছোঁ যোৱা বছৰ আমি কেনেকৈ খেলাইছিলোঁ কিন্তু এই বছৰ আমি প্ৰথম দিনাখনি এই আৰম্ভণিতে এয়া হৈ গৈছে ইয়াৰ পিছত কি হ'ব আপোনালোকে চাব কেনেকৈ ধৰণে আমি খেল পাতোঁ কিমান মানে সহযোগিতা থাকে আমাৰ চুবুৰীটো মানুহখিনিৰ সহযোগিতাটো বহুত ডাঙৰ কথা আমাৰ গোটেইখিনি ওলাই আহে দেখিছে নাই এখন খেল বুলি ক'লে আমাৰ মতা মাইকী সকলো ওলাই আহিছে যে আমাৰ খেল এখন আৰু আমি খুব মানে অন্তৰৰ পৰা পাতোঁ খেলখন সেইকাৰণে আপোনালোকে কিমান পইচা দিব পাৰিছোঁ সেইটো কথা নাজানো আমি কিন্তু জাৱান কৰি পেলাই যেনেকৈ দিবলগীয়া হয় তেনেকৈ দিওঁ যোৱাবাৰ আপোনালোকে যিসকলে খেলিছে 45টা টীম আছিলে যোৱাবাৰ সকলো খেল ইতিমধ্যে ফিল্ড চফা কৰি শেষ হৈ গ'ল আৰু আমাৰ বয়োজ্যেষ্ঠ হিচাপে পবিত্ৰ দা আছে আমাৰ সভাপতি উপসভাপতি আমাৰ খেললৈ নিমন্ত্ৰণ দি দিয়ক সকলোকে আমি সকলোকে আমাৰ এই খেলপথাৰলৈ নিমন্ত্ৰণ কৰিছোঁ দেই 1, 2 আৰু 3 মাৰ্চ আৰু এয়াই হৈছে আমাৰ ইতিমধ্যে এয়া হৈ গ'ল বেনাৰ খোল খাই গ'ল হৈ যাব এয়া মহিলা গোট আছিলে আৰু আমাৰ এতিয়া খেল শেষ হৈছে এয়া পিচ ৰেডি হৈ গ'ল আৰু সকলোকে আমি 1, 2 আৰু 3 মাৰ্চত লগ পাম জগদুৱাৰ গায়ন গাঁৱৰ বেজৰ চুবুৰী এই অস্থায়ী খেলপথাৰত সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ খুব সুন্দৰকৈ আহক খেল ধুনীয়া হ'ব পিঠিত মাৰি দিবি ন